সকলোকে ওয়েলকাম জনাইছো ক্ৰিকেট আড্ডা আসামালৈ। আৰু যোৱাকালি এখন ইম্পৰ্টেণ্ট মেচ আছিল, নিউজিলেণ্ড ভাৰ্চেছ ৱেষ্ট ইণ্ডিজ। ফিফ্থ ODI আছিল ৱেষ্ট ইণ্ডিজ আৰু নিউজিলেণ্ডৰ, আৰু ৱেষ্ট ইণ্ডিজতে হৈ আছে মেচ কেইখন। ৱেষ্ট ইণ্ডিজৰ দুৰ্দশা, আৰু তাৰে আগৰ মেচখনতেই ৱেষ্ট ইণ্ডিজে হাৰে, একচুৱেলি এটা উইকেটত হাৰে, আৰু যাৰ ফলত ৱেষ্ট ইণ্ডিজে 2027 যি বিশ্বকাপ হ'ব, ৱৰ্ল্ড কাপ হ'ব, সাউথ আফ্ৰিকা, নামিবিয়া, জিম্বাবৱে, তাত ডাইৰেক্ট কোৱালিফিকেশ্যন কৰাৰ পৰা তেওঁলোকে বঞ্চিত হৈছে। তেওঁলোকে এতিয়া ৱেষ্ট ইণ্ডিজ টিমে এতিয়া কোৱালিফায়াৰ খেলিব লাগিব, ৱৰ্ল্ড কাপ কোৱালিফাই কৰিবৰ কাৰণে। কাৰণ এই ODI চিৰিজটোত অলপ পইণ্টছ পালে হয়, পইণ্টছ পালে তেওঁলোকে ডাইৰেক্ট কোৱালিফাই কৰাৰ এটা চান্স আছিল, কিন্তু মেচ 3টোত নিউজিলেণ্ডে জিকে আৰু ৱেষ্ট ইণ্ডিজে হাৰি যায়। দুখন মেচ জিকে, কালিৰ মেচখন ফিফ্থ ODIখন ৱেষ্ট ইণ্ডিজে জিকে, কিন্তু সিরিজটো ওয়েস্ট ইন্ডিজে হারে, যার ফলত ওয়েস্ট ইন্ডিজে ডাইরেক্ট কোয়ালিফিকেশনের পৰা বঞ্চিত হয়। আৰু নিউজিলেণ্ড টিমৰ কথা কি ক'ম, নিউজিলেণ্ড টিম, হেডছ অফ টু নিউজিলেণ্ড টিম। নিউজিলেণ্ড টিমে য'ত য'ত যায়, এক্ৰছ অল ফৰ্মেটছ, T20 হওক, ODI হওক, টেষ্ট হওক, আমি দেখিছোঁ সকলো মানে ফৰ্মেটতে তেওঁলোকৰ বেষ্ট দিয়ে নিজৰ। তেওঁলোকৰ A টিমে খেলক, B টিমে খেলক বা C টিমে খেলক, যোনটো আমি C টিম দেখিছোঁ IPLৰ টাইমত, তেওঁলোকৰ C টিম এটা পাকিস্তান টুৰ কৰে, প্ৰত্যেকবাৰে যায় পাকিস্তানক হাৰুৱাই থৈ আহে একদম মানে বেয়াকে। আৰু আমি ইণ্ডিয়াৰ লগতো দেখিছোঁ নিউজিলেণ্ড টিমে টেষ্ট চিৰিজ জিকিছিল, জেডেন লেনক্স বোলা যোনটো স্পিনাৰ, তেওঁলোকৰ ভাল প্ৰদৰ্শন কৰিছিল। আৰু এই 5খন যি মেটছৰ ODI চিৰিজ, তাতেও জেডেন লেনক্সে মেন অফ দ্য টুৰ্ণামেণ্ট জিকে। 5খন মেটছত 5খন ODIত 14টা উইকেট লয় জেডন লেনক্সে। তো তেওঁ এজন এনেকুৱা প্ৰতিভাশালী স্পিনাৰ হয়, নিউজিলেণ্ড টিমৰ কাৰণে এটা মানে গোল্ডেন আৰ্ম বুলি ক'ব পাৰি। অলৰেডি মিচেল চেণ্টনাৰ বা মাইকেল ব্ৰেছৱেল আছিল, কিন্তু যোনটো ঘাতক জেডেন লেনক্স আনে, যোনটো ঘাতক হৈ যায় টিমটো, মানে নেক্সট লেভেলৰ। এতিয়া মই অলপ কথা পাতিম যে কালিৰ মেচখনক লৈ কথা পাতিম। প্ৰথমতেতো নিউজিলেণ্ডে বেটিং কৰে, বেটিং কৰি কিনে 268 ৰান বনায় 50 অভাৰত। তাৰ ভিতৰত যদি মই কওঁ, উইল ইয়ঙে 56 হাফ চেঞ্চুৰী মাৰে, আৰু নিক কেলিয়ে যি ডেৰিল মিটচেল ইনজুৰ্ড হৈছিল, ডেৰিল মিটচেলৰ জাগাত আহে নিক কেলিয়ে 64 ৰান বনায়। আৰু টম লেথাম ৰিচেণ্টলি দেখিছোঁ ভাল প্ৰদৰ্শন কৰিছে। আৰু নিউজিলেণ্ড টিমে ৰিচেণ্টলি মই কওঁ ইংলেণ্ডৰ লগত টেষ্ট চিৰিজ জিকি আহিছে, তো কনফিডেঞ্চ হাই আছে। এৱে চিৰিজ নিউজিলেণ্ডে জিকে, তো নিউজিলেণ্ড টিম ইজ বেষ্ট। মই যদি কওঁ এক্ৰছ ফৰ্মেটছ, তেওঁলোকৰ ডাউনফল তেনেকৈ হোৱাই নাই। বল্ট গ'ল, চাউডি গ'ল, ৱেগনাৰ গ'ল, তাৰপিছত আৰু চাউডি, বল্ট, ৱেগনাৰ, এই তিনিটা ট্ৰায়ো যোৱাৰ পিছতো টিমটো পৰি যোৱা নাই, কাৰণ তেওঁলোকে প্লেয়াৰ নাৰ্চাৰ কৰিব জানে। তাৰপিছত উইলিয়াম অ'ৰুৰ কাহিল, তাৰপিছত যদি মই কওঁ কাইল জেমিছন আছিলে, তাৰপিছত নাথান স্মিথ, এজন এনেকুৱা অলৰাউণ্ডাৰ যি কলিন ডি গ্ৰেনহোম আছিল, তাৰে একদম পাৰফেক্ট ৰিপ্লেচমেণ্ট নাথান স্মিথ আহি গ'ল। তো আৰু আছে ভাল প্লেয়াৰ। এতিয়া জেকব ডাফি আছে, ভাল বলাৰ হয়। তাৰ উপৰিও যদি মই কওঁ, ৱেষ্ট ইণ্ডিজৰ ভিটেল লয়েজ বুলি এজন সৰু ল'ৰা, য়ং কিড, তেওঁ 2টা উইকেট লৈছে, আৰু আলজাৰী জোচেফে 2টা উইকেট লৈছে। তাৰে ৰিপ্লাই দি ৱেষ্ট ইণ্ডিজে 47.3 অভাৰত মেচখন জিকে, 269 ৰান চেছ কৰি লয়। আৰু আমাৰ মেন অফ দ্য মেচ হ'ল চিমৰন হেটমায়াৰ, যি নট আউট থাকে 69 ৰানত। তাৰ লগতে এটা এইটোৱে ইম্পৰ্টেণ্ট পাৰ্টনাৰশ্বিপ আছিল, চেৰফান ৰাডাৰফৰ্ডে 61 ৰানৰ এটা ইনিংছ খেলে, তাৰ লগতে চে হোপে 39 ৰানৰ। আৰু মেচখনত নিউজিলেণ্ডৰ হৈ জেকব ডাফিয়ে 3টা উইকেট লয়, নেথান স্মিথ এটা, জেডেন লেনক্স 3টা উইকেট লয়, আৰু মাইকেল ব্ৰেছৱেল এটা। এতিয়া কথা হ'ল এই মেচখনৰ চামাৰি এইখিনি ক'লো মই। ৱেষ্ট ইণ্ডিজে ক'ত হাৰিছে জানেনে? ক'ত হাৰিছে চিৰিজটো? যেতিয়া লাষ্ট মেচখন আছিল 4th ODI, যেতিয়া নিউজিলেণ্ডৰ 9টা উইকেট গৈছিল, এখন ল' স্ক'ৰিং থ্ৰিলাৰ মেচ হৈছিল। সেই মেচখনত চেণ্টনাৰে বেটিং কৰি আছিল লাষ্টত 11 নম্বৰ বেটছমেনৰ লগত। তেতিয়া মোটামুটি 3 ৰানমান লাগে, এটা উইকেট লাগে ৱেষ্ট ইণ্ডিজে ভাল প্ৰদৰ্শন কৰিছিল। কিন্তু
চেণ্টাৰে মাৰি দিয়ে ওপৰলৈ আৰু এটা কেচটো ধৰি কিনে দুজন প্লেয়াৰৰ মাজত মানে কলিজন হয়। দুজন প্লেয়াৰে দৌৰি গৈ কেচটো ধৰিব খোজে, আল্টিমেটলি খুন্দা লাগি কিনে কেচটো ড্ৰপ হৈ যায়। ভাবি চাওক, এনেকুৱা মানে ODI সিৰিজ অন দা লাইন, তাৰ উপৰিও মানে ৱৰ্ল্ড কাপ 27 ডাইৰেক্ট কোৱালিফিকেশ্যন অন দা লাইন আছিল, সেই কেচটো ড্ৰপ কৰে, যাৰ ফলত মেটচখন নিউজিলেণ্ডে জিকে আৰু ফ'ৰ্থ ODIতে কনফাৰ্ম হৈ গৈছিল যে ৱেষ্ট ইণ্ডিজে ডাইৰেক্ট কোৱালিফিকেশ্যনৰ পৰা বঞ্চিত হৈ যায়। তো ৱেষ্ট ইণ্ডিজ টিম নিড টু ৱৰ্ক so much। আৰু ডেৰেন চেমি এতিয়া নিউ কোচ, তো ডেৰেন চেমি ভালেকেইটা চিৰিজ কেপ্টেনচি কোচিং কৰিলে, তো মিক্স ৰিয়েকশ্যন বুলি ক'ব পাৰি। বাকী যি নহওক, এতিয়া দেখা যাওক কি হয়। তো কেনেকুৱা পালে আপোনালোকে জনাব, ভাল পাইছে যদি এনেকুৱা ভিডিঅ' আৰু লৈ আনিম। আপোনালোকৰ এটা ছাবস্ক্ৰাইবে আমাক বহুত প্ৰেৰণা দিয়ে, মোক বহুত প্ৰেৰণা দিয়ে, গতিকে চেনেলটোত ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, কাৰণ স্পৰ্টছৰ অসমীয়া চেনেল খুব কম আছে আৰু জেনুইন টক্স, টক্স, অনেষ্ট ৰিভিউ কৰা এনেই তাৰমানে চামাৰি কৰা টাইপ নহয়, ডিটেইল এনালাইচিছ কৰা চেনেল বহুত কম, গতিকে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। তেতিয়ালৈ আহিছোঁ আন এটা ভিডিঅ' লৈ আনিম, বাই।